हेलो गाइस मोर चैनल परिस ब्लॉगলৈ সকলোকে স্বাগতম জনাইছো। দীপাৱলীৰ দিনা মই কোট কেনে ধৰণে কৰিলো সকলোবোৰ দেখাব পৰা নাই, তথাপিও অলপমান দেখাবলৈ চেষ্টা কৰিছো। এতিয়া দেউতাই ইয়াতে কল পুলি পুতিবলৈকে গাঁত খান্দি আছে। কলপুলিৰ বেদিটো বনাবলৈকে মই অলপ বুনবোৰ চিকুনাই দিছো। ভালদৰে চিকুনাব পৰা নাই, তথাপিও অলপ চেষ্টা কৰিছো। এইয়া কলপুলি লৈ আহি আছে। এইটো পিংকু, পিংকু ভাইটিয়ে তাতে মাটিটো দি কলপুলিডাল পুতি আছে। দিনতে ফুলজাৰি পুতাম আমি এতিয়া। হাতত ফুলজাৰি দিলে পুৰে বোলে, সেইকাৰণে বালিত খুটি লৈ ফুলজাৰি জ্বলাই আছিলে, কিন্তু নজ্বলিল। আপোনাৰ আৰু কাম নাই? এতিয়া মই কুৰেৰে চাচি বেদিটো বনাই আছো। ভাল হোৱা নাই জানো, তথাপিও বনাইছো আৰু। এতিয়া বেদিটো মুচি আছো। ঘৰৰ বহুত কামিলা ছোৱালী যে, সেইকাৰণে চব কাম ময়ে কৰিছো। এতিয়া ৰংগোলী বনাবলৈ ট্ৰাই কৰিছো। কেনে হৈছে নাজানো, কমেণ্ট কৰি জনাবচোন কেনে হৈছে ৰংগোলীবোৰ, ভাল হৈছে নে নাই। रोशनी लाई जिंदगी गाई खुशियां आई हो गया नया आसमान ये जमीन, हम तुम मिलकर लाएंगे वो दुनिया यही। हैप्पी दिवाली। মন্দিৰটো অলপ বাহিৰৰ পৰা ভালকে দেখাই দিওঁ। মন্দিৰটো দেখাত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমাৰ চাকি জ্বলাই আছে। जो मानव से देव बने, जीवन गुलजार बने। अब ना होगा कोई दुखी संसार में, खुशियाँ ही खुशियाँ छाएगी बहार में। हैप्पी दिवाली।
কণিতা খুৰীয়ে চাকি দি আছে খুৰীয়ে ৰংগলীও বনাইছে এইটো দেৱাশিষ দেৱাশিষেও চাকি দি আছে এইটো পিংকু যাৰ একো কাম নাই দেৱালীৰ কাৰণে বাকী ৰাইজলৈ শুভেচ্ছা জনালে হেপী দেৱালী এইয়া ইহঁতৰ কি চলি আছে এইগিলা এই আমাৰ ঘৰ কিবা কোৱা আকৌ তই ভাস্কৰ চাবি দৌৰ 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 खुशियां ही आई होगा ये नया आसमान हम तुम मिलकर এয়া দেৱালী বুলি মায়ে সেৱা জনাইছে हैप्पी दिवाली এইটো আমাৰ ঘৰখন এইকেইটা আমাৰ তিনিটা ফটোশ্বুট চলি আছে हैप्पी दिवाली আৰু এইয়া আমাৰ গলিটো এয়া ফটকাতছে এক্টিংটো বেছি ফটকাতছে এক্টিং বেছি হ'ব চাবছে এয়া হিমাংশু দাই ৰাইন মাৰিব লগা 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 জগমগ ফুকাবৰ কাৰণে এইকেইটা এ ভাই আমি এতিয়া কালী মন্দিৰত যাই আছো আমি কালী মন্দিৰটোত আহিছো